ৱেলকাম বেক টু মাই নিউ মিনি ব্লগ। ভাবিলোঁ বহুত দিন হ'ল ব্লগ দিব পৰা নাই, আৰু আজি চাই লওকচোন এইবিধ কি যে ধুনীয়া শাক নহয় জানো। আৰু মই মৰাপাট লেহেতি লগতে বুটলিলোঁ। ওচৰতে বাৰীতে মানে বৰষুণ এজাক দিছিলে যোৱাকালি, আৰু ধুনীয়াকৈ ডাঙৰ হৈ আছিলে। সেইবাবে মই ভাবিলোঁ বুটলিবলৈ যাওঁ বাৰীতে। এয়া বুটলি আছোঁ। লেহেতি শাকখিনি আগে বুটলি হৈ গ'ল, পিছত মই এয়া মানে মৰাপাটখিনি বুটলিছোঁ। আৰু এইফালে আমাৰ বেটি চাওকচোন কি যে কান্দো কৰিছে। যোৱাকালি বৰষুণ দিছিলে খুবেই, তাৰপিছত তাতে বৰষুণৰ পানী অলপ আছিলে আৰু তাতে খেলি আছে। আৰু এয়া মোৰ ফাইনেলি হৈ গ'ল। সকলোৱে খাই পাইছে নহয় জানো লেহেতি। আৰু এইফালে আছে মৰাপাট আৰু খুতুৰা। এইখনেই হৈছে আমাৰ সৰু সুৰা বাৰীখন। তাতে গৈ বুটলিলোগে, অলপ চব্জি পালোঁ। আৰু আমাৰ বেটি ইমান যে দুষ্ট নহয়, চাওকচোন মোক কি যে কৰি থাকে নহয়। খুবেই লেতেৰা হ'ল, তাইও